নমস্কাৰ আঘিনলুটাৰৰ প্ৰিয় দৰ্শক, আজি আমি এগৰাকী ব্যক্তিৰ কথা আপোনালোকক ক'বলৈ ওলাইছোঁ, যিগৰাকী ব্যক্তিয়ে কম সময়ৰ ভিতৰতে তেখেতৰ ইউনিভাৰ্চিটি শিক্ষা আং কৰাৰ পাছৰ পৰা তেখেতে লিখা মেলাৰ কামত আত্মনিয়োগ কৰিছে আৰু নিচেই কম সময়ৰ ভিতৰতে তেখেতৰ লিখা মেলা পেপাৰে পত্ৰই বিভিন্ন আলোচনীত প্ৰকাশ হৈ আহিছিল। বিভিন্ন আলোচনী বাতৰি কাকতত প্ৰকাশ হৈ ওলাই অহা প্ৰবন্ধ কবিতাসমূহ তেখেতে গোট খুৱাই একেলগ কৰি বৰ্তমানলৈকে প্ৰায় ৬-৭খনমান গ্ৰন্থ তেখেতৰ আঁতৰ কলমৰ পৰা নিঘৰাই তেখেতে প্ৰকাশ কৰি উলিয়াইছে। এইগৰাকী ব্যক্তি গোগামুখ সুবনশ্ৰী মহাবিদ্যালয়ৰ গণিত বিভাগৰ প্ৰবক্তা হিচাপে কৰ্মৰত। তেখেত কলেজীয়া গণিত বিভাগৰ অধ্যাপক হিচাপে থাকিও লিখা মেলাৰ কাম নিৰৱচ্ছিন্নভাৱে কৰি গৈছে। তেনেকৈ মিচিং সাহিত্য সভাৰ কেইবাখনো গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে। আলোচনী নাটক তেখেতৰ গণিত কিতাপ মিচিং গণিত কিতাপ ক্লাব বুলি প্ৰকাশ কৰি উলিয়াইছে আৰু আগম কেবাঙৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থাকি বৰ্তমান তেওঁ পত্ৰিকা সম্পাদক হিচাপেও দায়িত্বত ন্যস্ত হৈ আছে। সেয়েহে আজি তেখেতৰ মনৰ খবৰ জানিবৰ কাৰণে আমি তেখেতৰ গৃহলৈ আহি আছোঁ। তেখেত খুব নিয়াৰিকৈ তেখেতৰ কৰ্তব্যসমূহ পালন কৰি যোৱা আমি দৃষ্টিগোচৰ হৈছে। সমাজৰ দায়িত্ববোধ বহন কৰি তেখেতে নিজৰ কৰ্তব্য নিয়াৰিকৈ পালন কৰি গৈ আছে। তেখেতৰ মনৰ খবৰবোৰ তেখেতে কেনেদৰে সাহিত্যৰ ক্ষেত্ৰখনলৈ তেখেতৰ অৱদান আগবঢ়াই গৈছে আৰু ভৱিষ্যতে তেখেতৰ পৰিকল্পনা কি আছে ইত্যাদি এই বিশেষ খবৰবিলাক জানিবৰ কাৰণে আজিৰ সেই প্ৰতিবেদনখনিত তেখেতৰ ওপৰত কথা বাৰ্তা তেখেতৰ মনৰ কথাবিলাক জানিবৰ কাৰণে অন্তৰংগ এই আলাপ অনুষ্ঠানটো মই আয়োজন কৰি চুথা ৰাজ্যক আজি তেখেতৰ বিষয়ে জনাবৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ। আপোনালোকে স্কিপ নকৰাকৈ মোৰ চেনেলটো একেলগে চাই থাকিব আৰু কোনোবা অদাকৈ ব্যক্তিয়ে যদি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আমি আঘিনলুটা নিউজ চেনেলৰ জৰিয়তে ন বাৰ্তা বিভিন্ন সমস্যাৰাজি কলা কৃষ্টি সাহিত্য গৱেষণামূলক তেনেকুৱা বিনোদনধৰ্মী অনুষ্ঠান আপোনালোকক প্ৰচাৰ মাধ্যমৰ যোগেদি প্ৰচাৰ কৰি আমি নিতৌ দি যাবৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিছোঁ। আমাৰ চেনেলটো আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আপোনালোকে সম্পূৰ্ণ ছাপোৰ্ট দিব বুলি মই আপোনালোকৰ ওচৰত অনুৰোধ জনাইছোঁ। প্ৰিয় দৰ্শক, আজি আমি এগৰাকী বিশিষ্ট কবি সাহিত্যিক সুবনশ্ৰী মহাবিদ্যালয়ৰ গণিত বিভাগৰ প্ৰবক্তা দুষ্যন্ত নৰক অতিথি হিচাপে লৈ আহিছোঁ। আমি জয়তে কবিগৰাকীৰ চিনাকিটো দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। এই আঘিনলুটাৰ প্ৰিয় দৰ্শক মণ্ডলী সকলোকে নমস্কাৰ জনাইছোঁ আৰু বিশেষকৈ আমাৰ আঘিনলুটাৰৰ মুখ্য সম্পাদক আমাৰ নিৰ্মল নৰহ ডাঙৰীয়া মোৰ ঘৰলৈ আহি বা মোৰ পদূলিলৈ আহি তেখেতে মনৰ কথা বুজ ল'বৰ কাৰণে যিটো অনুষ্ঠান আয়োজন কৰিছে তাৰ বাবে মই তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰিয় দৰ্শক মণ্ডলী সকলোলৈকে মই স্বাগতম জনাইছোঁ। আৰু মোৰ পৰিচয়টো আচলতে মোৰ ঘৰ কলিগাঁও, অৰিজিনেল মোৰ তাতেই জন্ম। এতিয়া বৰ্তমান মই গোগামুখৰ কাকোনপল্লী গাঁৱৰ নিবাসী আৰু সুবনশ্ৰী মহাবিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক হিচাপে মই কাম কৰি আছোঁ বৰ্তমান। হয়, এতিয়া আমি আপোনাৰ পৰা কিছু কথা জানিম। আপুনি কেতিয়াৰ পৰা সাহিত্য ক্ষেত্ৰখনলৈ আহিলে? সাহিত্য ক্ষেত্ৰখনলৈ বুলি ক'লে কথাটো ক'বলৈ হ'লে আচলতে মোৰ যিটো স্কুলীয়া জীৱন বা কলেজীয়া জীৱনত মোৰ বিশেষ সাহিত্য ক্ষেত্ৰৰ লগত তেনেকৈ জড়িত নাছিলোঁ। হয়, মই যেতিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মাষ্টাৰ ডিগ্ৰী কৰিছিলোঁ গণিত বিভাগত, তাৰ পৰা ওলাই অহাৰ পিছত বিভিন্ন সংসাৰৰ জ্বালা যন্ত্ৰণাবিলাক যেতিয়া তাত সোমাই পৰিছিলোঁ তেতিয়াই তাৰমানে মনৰ কথাবিলাক প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিলোঁ। তেতিয়াই আচলতে তেতিয়াৰ পৰাই
বিশেষকৈ প্ৰায় আমি ধৰিলে প্ৰায় 2010-11 চনৰ পৰা বুলি ক'লে ভুল নহ'ব। তাৰমানে বিশেষ বিভিন্ন ধৰণৰ যিবিলাক আমাৰ সমস্যা, ঘৰৰ জ্বলা যন্ত্ৰণা, এনে সমস্যাবিলাকত যেতিয়া সোমাই পৰিছিলোঁ, সেই কথাবোৰ আচলতে আমি লিখি প্ৰকাশ কৰিবৰ কাৰণে আমি বিভিন্ন পেপাৰ মিডিয়াৰ জৰিয়তে লিখা মেলাবিলাক আচলতে মই আৰম্ভ কৰিছিলোঁ। হয়, আপুনি তেনেকৈ কেইবাখনো গ্ৰন্থটো আপুনি লিখিছে আৰু পেপাৰ পত্ৰবিলাকত আপোনাৰ যিটো প্ৰবন্ধই হওক কবিতাই হওক প্ৰকাশ পাই আহিছে, আপুনি কোনকেইখন অসমীয়া কাকতত আপোনাৰ লিখা প্ৰকাশ হৈছে এইখিনি অকণমান ক'বচোন। বিশেষকৈ আমাৰ প্ৰায় তেতিয়া সময়ৰ কথা দেই, তেতিয়া সময়ততো এই মোবাইল তেনেকৈ নাছিলে। মোবাইল আজিকালি যেনিবা বেলেগ, আজিকালি মোবাইলতে নিজৰ মনৰ কথাখিনি লিখিব পাৰি। তেতিয়াতো তেনেকুৱা মোবাইল নাছিলে। তেতিয়া সময় অকল মানে লিখিব লাগে আৰু নিজৰ মনৰ ভাৱটো নাই, পেপাৰ কোনোবা এখন পেপাৰত নাই, কোনোবা এখন আলোচনী জৰিয়তে এনেকে ধৰণে প্ৰকাশ কৰিছিলোঁ। সেই সময়তে বিশেষকৈ মই নিয়মীয়া বাৰ্তা প্ৰতিদিন কাকততে হওক বা অসমীয়া খবৰতে হওক, দৈনন্দিন বা অগ্ৰদূতে হওক, এইবিলাকত হৈছে মোৰ লেখা প্ৰায় প্ৰকাশ পাইছিলে। আৰু সেই পেপাৰত যিখিনি লেখা ওলাইছিলে এইখিনিক লৈ মোৰ 2খন কিতাপ সম্পাদনা হৈছে ইতিমধ্যে, এয়াই আনন্দৰ ৰং আৰু বিননিৰ দস্তাবেজ বুলি। ধুনীয়া কথা। আপুনি বৰ্তমানলৈকে কেইখন বাতৰি প্ৰকাশ কৰিছে? এতিয়ালৈকে প্ৰায় মোৰ ক'বলৈ গ'লে এতিয়ালৈকে মোৰ প্ৰায় 6খনমান হ'ব। আপোনাৰ গ্ৰন্থবিলাকৰ নামসমূহ ক'ব নেকি? গ্ৰন্থবিলাকৰ নামটো নিশ্চয় ক'ম। তাৰমানে কি প্ৰথমখন হৈছে মোৰ বিননিৰ দস্তাবেজ আছিলে, তাৰপিছত আহি মোৰ এয়াই আনন্দৰ ৰং, তাৰপিছতে কৰোণাৰ দিন লিপি আৰু ককাই দিয়ে অমিপেশু বুলি এই 2খন কবিতা পুথি আছিলে। আচলতে এই কৰোণাৰ ককাই দিয়ে অমিপেশুটো আচলতে সেই যিটো আমাৰ কা পৰিস্থিতি আছিলে, যিটো কা চিটুৱেশ্যনটোক লৈ কবিতা পুথি আছিলে ককাই দিয়ে অমিপেশুটো। তাৰপিছতে আহিছে ককাই দিয়ে সেই যিটো কা চিটুৱেশ্যন হৈছিলে, সেই তাৰপিছতে আকৌ এটা ভয়ানক বিশ্বৰ কাৰণে এটা ভয়াৱহ এটা পৰিস্থিতি আহিছিলে, সেইটো হৈছে কৰোণা, নহয় জানো? গম পাইছে কৰোণা আছিলে। সেই কৰোণাৰ পৰিস্থিতিক লৈ এখন কবিতা পুথি লিখিলোঁ, সেইটো হৈছে কৰোণাৰ দিনলিপি বুলি। তাৰপিছতে আহি আমাৰ মিচিং ভাষাত বেলু মুনমুট বুলি লিখিছোঁ এখন, তাৰপিছতে মিচিং বুলি লিখিছিলোঁ। 6খন-7খনমান হ'ব আৰু এতিয়ালৈকে বৰ্তমানলৈকে মানে বিভিন্ন মিচিং আইটিঅ'ৰ তৰফৰ পৰাও কেইবাখনো গ্ৰন্থ সম্পাদনা কৰি উলিয়াইছে। খুব ভাল খবৰ। বৰ্তমান আপুনি মিচিং আগম কেবাঙৰ পত্ৰিকা সম্পাদক হিচাপে পত্ৰিকাৰ কামবোৰ কেনেদৰে আগবঢ়াইছে? আমিতো দেখিছোঁ এইখন মিমাং আপুনি টোপোলা বান্ধি ৰাখিছে, আপুনি এই মিমাঙৰ লগত জড়িত হৈ আছে। আপুনি এই টোপোলাবিলাক যে বান্ধি ৰাখিছে, এই মিমাং টোপোলাবিলাক কেনেকৈ ক'ৰ পৰা আপুনি কেনেকৈ প্ৰেৰণ কৰিব আৰু মিমাঙৰ যিটো চিটুৱেশ্যন, মিমাংটো আপুনি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ভূমিকা পালন কৰিব লগা হৈছে এইটোৰ বিষয় লৈ অলপ আপুনি কওক। মিমাংটো আপুনি দেখাই দিয়ক। এইটো এখেতে সম্পাদনা কৰি আছে মিমাং। সম্পাদনা কৰি আছোঁ, বিশেষকৈ এইখন সম্পাদনা কৰি আছোঁ আমাৰ মিচিং সাহিত্য সভাৰ তৰফৰ পৰা। আৰু বিশেষকৈ মই এই বিষয়টো সম্পাদক ডাঙৰীয়া মই ধন্যবাদ জনাইছোঁ। এই বিষয়টো আমাৰ মাজলৈ আলোচনাৰ প্ৰসংগলৈ টানি অনাৰ বাবে। এই টোপোলাটো আচলতে আমি কি কৰিছোঁ, আমি প্ৰতিটো আমাৰ সাহিত্য সভা আছে, বাংকী আগম কেবাং বুলি কয়, প্ৰতিটো বাংকী আগম কেবাঙলৈ আমি আচলতে এইটো পঠিয়াব লাগে। মানে প্ৰায় 5খনমান আমি পঠিয়াৰ ব্যৱস্থা কৰিছোঁ বা প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছোঁ। সেইটো কাৰণে আমি প্ৰতিখন বাংকীৰ কাৰণে 5খন মেৰিয়াই টোপোলা তাত বান্ধি থৈছোঁ। আৰু ইয়াৰ উপৰিও কিছুমানে 20খন বিচাৰে, কিছুমান 30খন বিচাৰে, যেনেকৈ বিচাৰে আমি তেনেধৰণে আমি প্ৰেৰণ কৰিবলৈ চেষ্টা কৰোঁ। আৰু বিশেষকৈ এতিয়া মিমাংটো আৰু মিচিং আগম কেবাঙৰ সেইটো এতিয়া প্ৰায় 1989ৰ পৰাই সেইটো সম্পাদনা কৰি আহিছে। এতিয়া প্ৰায় 53 সংখ্যাত পৰিছে। আৰু সেই মিমাঙৰ জৰিয়তে আমি মিচিং ভাষা সাহিত্যটো আচলতে আমি জীয়াই ৰাখিবৰ কাৰণে বা চৰ্চা কৰিবৰ কাৰণে এটা মাধ্যম পাইছোঁ, এইটো এটা মাধ্যম, এটা প্লেটফৰ্ম। আচলতে এইটো এটা ভাল এটা প্লেটফৰ্ম, যিসকল উঠি অহা ল'ৰা চাম বা যিসকলে কবিতা লিখিব বিচাৰে মিচিং ভাষাত, যিসকলে গল্প চৰ্চা কৰিব বিচাৰে মিচিং ভাষাত, তেখেতসকলে ইয়াত চৰ্চা কৰিব পাৰে। আৰু সেই মিমাঙৰ কাৰণে আমি এতিয়া আচলতে যাতে এই মিমাংটো প্ৰত্যেকটো মিচিং জনগোষ্ঠীৰ মাজত সোমাই যায়, প্ৰতিটো গাঁৱে ভূঞে ঘৰে ঘৰে যাতে সোমাই যায়, তাৰ কাৰণে আমি কিছুমান ব্যৱস্থাও কৰিছোঁ যাতে। আৰু লেখকসকলৰ কাৰণে, বিশেষকৈ লেখকসকলক আমি উৎসাহিত কৰিবৰ কাৰণে আমি এই মিমাং তৰফৰ পৰা আমি 4টা পুৰস্কাৰ ঘোষণা কৰিছোঁ। এইকেইটা হৈছে আচলতে আপোনালোকে জানি নথৈ সুখী হ'ব। প্ৰথমতে আমি
এইটো মিমাং গমচা ৰামান বুলি আমি যিসকলে গমচা লিখে প্ৰবন্ধ লিখে গমচা ৰামান বুলি মানে ঘোষণা কৰা হৈছে মিমাং